নমস্কাৰ বন্ধু বান্ধৱীসকল বৰ্তমান আমি কামৰ জেগাতে আছোঁ এতিয়া আমি য'ত নেকি কাম কৰি আছোঁ আজি আমি লাইনটো দিছোঁ আপোনালোক দেখাইছোঁ বাৰু ধুনীয়াকৈ লাইনটো এতিয়া মোৰ দিয়া হৈ গ'ল বাৰু আৰু এখন অভেনৰ বৰ্ড হয় এখন অভেনৰ বৰ্ডটো দবাব আছে বাকী এইটো কিটচেন হয় আৰু মেইন বৰ্ডখন ইয়াত ব্লেক দুটা লাগিব আপোনালোক ধুনীয়াকৈ দেখাইছোঁ বাৰু এটা ডাইনিং টেবুলটো ৰখিব এইটো বাথৰুম হয় বাথৰুমত এটা হোল্ডাৰ লগাবলগীয়া আছিলে হোল্ডাৰ লগাই আছে বাৰু এতিয়া ল'ৰাজনে এখন টিভি বৰ্ডখন আপোনাৰ দেখাইছে টিভি বৰ্ডত আমি ৱাৰটো লগাই থোৱা আছে বাৰু বাকী ধুনীয়াকৈ ৱাৰিংটো কৰা হৈ গ'ল 8 দিনমান লাগিলে ৱাৰিংটো কৰোঁতে এইটো আৰু এখন মেইন বৰ্ডখন এই এ চি পইণ্ট আছে এ চি চুইচটো ইয়াত মেইন বৰ্ডখনতে আছে ধুনীয়াকৈ আমি ৱাৰিংটো কৰিলোঁ এইটো এটা বাথৰুম আপোনাক দেখাইছোঁ বাৰু এইটো এটা বাথৰুমতো আমাৰ অলৰেডি হৈ গ'ল এইটো বাথৰুমৰ বৰ্ড হয় এইফালে এখন 6ৰ বৰ্ড জপাব আছে অলৰেডি কানেকশ্যন কৰা হৈ গ'ল বাৰু বৰ্ডখন জপাব আছে ইয়াত এটা লাইট এটা আছে ইয়াত এটা টিউবলাইট আছে ওপৰত ফেন এখন আছে এইটো এটা ৰুম আৰু এটা আপোনালোকক আৰু দুটা ৰুম আছে দুটা ৰুম আমি কি লগাইছোঁ দুটা ৰুমত আপোনালোকক দেখাই আছোঁ বাৰু এইটো এটা ৰুম 12 মেইন বৰ্ডখন ইয়াতে আছে ইয়াতে টিউবলাইট এটাও আছে ফেনৰ পইণ্ট এটা আছে আৰু বৰ্ড আপোনাৰ ফুটলেম আছে এ চি পইণ্ট আছে ইয়াতে এইফালে এ চি পইণ্টটো আছে এখন 6 মোলাৰ বৰ্ড জপাব আছে এখন কানেকশ্যন কৰা হৈ গ'ল এইফালে দেখাইছোঁ বাৰু আপোনালোক এখন বেলকনি হয় ইয়াতো এটা লাইট আছে এইটো লাইটৰ পইণ্ট আৰু এইফালে ৱাল ফেন এখন আছে আৰু আপোনালোকক দেখাইছোঁ বাহিৰ ফালৰ পৰা আপোনাক কেনেকুৱা লাগে এইটো অহা ৰাস্তাটো হয় বাহিৰ ফালৰ পৰা আপোনালোকক দেখাইছোঁ বাৰু এইটো এখন 6 মোলাৰ বৰ্ড আছে চুইচ চকেট আছে ধুনীয়াকৈ ৱাৰিং কৰাটো হৈ গ'ল ফুল কনচিল কৰিছোঁ আমি ৱাৰিংটো কামবোৰ কৰি গৈ আছোঁ আজি 8 দিন ইয়াতে কাম কৰি আছিলোঁ আমি 8 দিন লাগিলে আমাৰ কাম আজি শেষ কৰি দিলোঁ কাম ইলেক্ট্ৰিকেলৰ ফেনকেইখন লগাব আছে আমি ফেনকেইখন পাছত লগাম আৰু এই ইলেক্ট্ৰিকেলৰ কামবোৰ এনেকৈ কৰি গৈ আছোঁ আপোনালোকে যদি ইলেক্ট্ৰিকেলৰ কাম কৰাম বুলি ভাবিছে নতুনকৈ যদি ঘৰ বনাই আছে তেতিয়া আমাৰ পেজত থকা ফোন নাম্বাৰটো যোগাযোগ কৰিব পাৰে আপোনালোকে ধুনীয়াকৈ আমি এইটো পাৰ্ট আমি ফুল কনচিল কৰিছোঁ ওপৰ পাৰ্টটো ফুল কনচিল কৰিছোঁ তলৰ পাৰ্টটো আমি ফুল কনচিল কৰিছোঁ আপোনালোকে ইয়াত আমাৰ ইমান বাজেট হোৱা নাগে বাজেট আমাৰ বহুত কম আপোনালোকে চাব পাৰে ধুনীয়াকৈ আমি দেখাই আছোঁ আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবাৰ কৰিবলৈ নাপাহৰিব আমি ধুনীয়াকৈ কাম কৰি গৈ আছোঁ আপোনালোকৰ আশীৰ্বাদ দিব সদায় আমি এনেকৈ যে কাম কৰি যাব পাৰোঁ আমাৰ লগত 8জন ল'ৰা আছে এই 8জন ল'ৰাই ধুনীয়াকৈ কামবোৰ কৰি গৈ আছে আপোনালোকৰ যদি কিবা প্ৰব্লেম হয় আপোনালোকৰ ঘৰত তেতিয়া আমাক যোগাযোগ কৰিব পাৰে যে ইলেক্ট্ৰিকেলৰ কেনেকৈ ধৰণত কি কৰিব লাগিব আপোনালোকক সম্পূৰ্ণকৈ বুজাই কিনি আজি আমি ইলেক্ট্ৰিকেলৰ কাম শেষ কৰিছোঁ ইয়াতে আছে ফেনকেইখন লগাব আছে আৰু এডজাষ্ট ফেনকেইখন আছে লগাবলৈ ইয়াতে বাথৰুমৰ বৰ্ডখন এখন ধুনীয়াকৈ আমাৰ ইলেক্ট্ৰিকেলৰ কামটো কৰা হৈ গ'ল ইয়াত টিউবলাইটৰ পইণ্ট এটা আছে ইয়াত বেচিন এটা আছে এইফালেও এ চি পইণ্ট এটা আছে আৰু এইফালে আপোনালোকক দেখাইছোঁ বাৰু NCB বক্সটো মই অলৰেডি অলপ আগত গাঁঠি আছিলোঁ এইটো এখন আছে এইটো কলিং বেলৰ চুইচ হয় এইফালে টিউবলাইটৰ পইণ্ট এটা আছে এইটো NCB বক্সটো বাহিৰতে দিব ক'লে আমি NCB বক্সটো ধুনীয়াকৈ গাঁঠি দিছোঁ বাৰু এনেকৈ আপোনালোকে চাব পাৰে এইটো NCB বক্স এইফালেও